মই আজি এটা মোৰ লিখা কবিতা সাগৰ দেখিলোঁ আপোনালোকৰ আগত পাঠ কৰিব লৈছোঁ। কবিতাটি পাঠ কৰাৰ আগতে মই ইয়াৰ লিখনিৰ আঁৰৰ কিছু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। আমি অৰ্থাৎ মই, মোৰ প্ৰিয় সহধৰ্মিনী, দুটা ল'ৰা, মোৰ একমাত্ৰ ছোৱালী আৰু মোৰ সহোদৰ ভাতৃ আটাইয়ে উৰিষ্যাৰ পুৰীধামলৈ দৰ্শনৰ কাৰণে গৈছিলোঁ। আৰু মন্দিৰ দৰ্শনৰ পিছত আমি পুৰী চহৰৰ কাষেৰে যোৱা বংগোপসাগৰৰ দৃশ্য চাই উপভোগ কৰিব লৈছিলোঁ। সাগৰৰ পাৰৰ পৰা বংগোপসাগৰৰ দৃশ্য ইমান উপভোগ্য আছিল যে তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। আমি যেতিয়া ঘৰলৈ উভতি আহিলোঁ, বংগোপসাগৰৰ উত্তাল তৰংগবিলাক, ইয়াৰ মনোমোহা দৃশ্য মোৰ মানসপটত স্মৃতি হৈ অকাৰণ। আৰু তাৰেই ইয়াৰ প্ৰকাশ। যদি কবিতাটি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব কেনে লাগিল, আৰু বেলেগলৈ পাৰিলে শ্বেয়াৰ কৰি দিব। কবিতাটি শুনো আহক। সাগৰ দেখিলোঁ। সাগৰ দেখিম বুলি ভবাতো নাছিলোঁ, এদিন সাক্ষী হৈ ৰম প্ৰকৃতিৰ আন এক বিৰল সৌন্দৰ্যৰ। চকুৱে নমনা অন্তহীন জলৰাশিৰ শুভ্ৰ একোটা ঢৌ, এটাৰ পিছতে আনটো আহিছে পাৰলৈ আহিছে ৰৈ। লাগি চাই থাকিলেও হেঁপাহেই নপলায়, মনৰ মাজত মাথো থৌকি বাথো।